नावखाथा गुदि देहा फाहामसालियाव देहा फाहामगिरि आरो नार्स थाग्रानि खथा लुनायनि अन्थाइ खाम्फाखौ बेखेवबाय। तामुलपुर जिल्लानि सिङाव थानाय गरेसरनि नावखाथा गुदि देहा फाहामसालियाव देहा फाहामगिरि आरो नार्सनि थाग्रा खथा लुनायनि अन्थाइ खाम्फाखौ मैया बेखेवनाय जायो। बे बेखेवनाय हाबाफारियाव बिटिसिनि देहा बिफाननि मावफुं सोद्रोमा अरुप कुमार देआ गाहाय आलासि महरै बाहागो लायो। लोगोसे 29 नं सुक्लाय सेरफां बियाबनि एमसिएलए बिटिसिनि रोगाथाइ बिफाननि मावफुं सोद्रोमा रनेन्द्र नार्जारि आरो एमसिएलए सम्पापति डेकामोनहा बाहागो लायो। बेनि अनगायैबो नावखाथा गुदि देहा फाहामसालिनि देहा फाहामगिरि, नार्स, देहा मावफारिया आरो ओनसोलनि गोबां रायजो राजाफ्राबो बे हाबाफारियाव बाहागो लायो। কি কাৰ্যসূচী মইতো ক'লোঁ, এতিয়া আপুনি সুধো কিবা যদি জানিব লগা আছে। মইতো ক'লোৱেই, এতিয়া আপোনালোকে শুনিলেই আৰু নতুনকৈ কি ক'ম এইটো কওক। এতিয়া আপুনি কিবা সুধক, মই আপোনালোকৰ এনচাৰ দিম কুৱেশ্যনৰ। বিটিআৰত যিহেতু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত বহুত পিছ পৰিছিলে, বিটিআৰ চৰকাৰে কেনেকুৱা আঁচনি তৈয়াৰ কৰি কি আঁচনি গ্ৰহণ কৰিছে নতুনকৈ? মই আপোনালোকৰ উপস্থিতি অলৰেডি ব্যক্ত কৰিছোঁ যে বিটিআৰ চৰকাৰ হোৱাৰ পিছত বিটিআৰ ৰিজন বাট বিটিচি চৰকাৰ, আমি আগতে যেনেকুৱা আছিল BTAD বাট গভৰ্ণমেণ্ট ৱাজ BTC। চ' BTAD টু এমেণ্ডমেণ্ট হৈ পেলাই হৈছে BTR বাট চৰকাৰ BTC আছে। তো আমি BTC চৰকাৰ হোৱাৰ পিছত বিত্ত চৰকাৰ GSP, UPPL আৰু BJP নিজা নিজা বিভাগৰ EM-সকলে ভাল পাৰফৰ্মেঞ্চ দি আছে। আৰু আমাৰ প্ৰত্যেক বছৰ যেতিয়া একৰ্ড ডে চেলিব্ৰেশ্যন হয় বা বৰ্ষপূৰ্তি হয় চৰকাৰৰ, তেতিয়া আমি প্ৰেজেণ্টেশ্যনৰ মাধ্যমত, বুকৰ মাধ্যমত আমি ৰাইজক কিন্তু ডিষ্ট্ৰিবিউট কৰি দিওঁ। আৰু আপুনি যিটো সুধিছে স্বাস্থ্যৰ কথা, আপুনি পৰিৱৰ্তনটো চাব স্বাস্থ্যৰ কি। মেডিকেল কলেজ বুলি ক'লে আগতে আপোনাৰ GMC গুৱাহাটী মেডিকেল কলেজ, আৰু আমি শুনা নাছিলোঁ। আজি BTCত কোকৰাঝাৰ মেডিকেল কলেজ মোকলাই দিয়া হ'ল। আৰু ফাৰ্ষ্ট বেচ যিটো ষ্টুডেণ্টছবিলাক ক্লাছ ইতিমধ্যে আৰম্ভ হৈ গ'ল। এই 1 ছেপ্টেম্বৰৰ পৰা ক্লাছ আৰম্ভ হ'ল। আৰু কেইবছৰ পিছত, কেইবছৰ নহয়, 1-1.5-2 বছৰৰ পিছত চাব তামুলপুৰ মেডিকেল কলেজো স্মুথ ফাংচনিং হৈ যাব। লগতে মডেল হস্পিটেল যে কিমান হৈ আছে আপোনালোকে ঘূৰিলে গম পাব। প্ৰত্যেকটা সমষ্টিত MLA সমষ্টিত এখনকৈ মেডিকেল কলেজ মডেল হস্পিটেল হৈ আছে। আৰু যিবিলাক ছাব চেণ্টাৰ আছিলে, এই ছাব চেণ্টাৰবিলাক আপোনাৰ আপগ্ৰেডেশ্যন হৈ পেলাই হেল্থ ৱেলনেছ চেণ্টাৰ হৈ আছে। আপোনাৰ ক'তবা 6 বেডেড হৈছে, ক'তবা 10 বেডেড হৈছে। আৰু সবচে ডাঙৰ কথা কি জানেনে, আগতে পেচেণ্টসকলক লৈ অহা যোৱাত বহুত কষ্ট হৈছিল। আৰু আমাৰ চৰকাৰ হোৱাৰ পিছত ইমান আমি এম্বুলেঞ্চ প্ৰকিউৰ কৰিছোঁ। সেই এম্বুলেঞ্চ প্ৰকিউৰ কৰাত আজিকালি কি হ'ল, গাঁও অঞ্চলৰ পেচেণ্টবিলাকৰ বিৰাট সমস্যা সমাধান হৈ গ'ল। এতিয়া আৰু গাড়ী ভাড়া কৰিব নালাগে, এতিয়া সেই এম্বুলেঞ্চতে আহি যায়। আৰু আমি নতুন এপছ এটা খুলি আছোঁ, যিটো ব্লাডৰ কথা কৈছোঁ, যে ট'ল ফ্ৰী নাম্বাৰ থাকিব। এতিয়া ব্লাড কালেক্ট কৰিবলৈ হ'লে কোনোবা বন্ধুক ফোন কৰিব লাগে, কোনোবা পৰিয়ালৰ মানুহ ৰিলেটিভক ফোন কৰিব লাগে, সেইটো আৰু নেক্সট টাইমৰ পৰা নহ'ব। এই ট'ল ফ্ৰীত ফোন কৰিলে ব্লাড অট'মেটিক এই পেচেণ্টৰ কাৰণে কালেক্ট হৈ যাব। 3 নম্বৰ আৰু কি, যে আমি ৰোগ নিৰ্ণয় বিটাৰ আণ্ডাৰত যে আমি প্ৰত্যেকটা MCLA সমষ্টিৰ ৱাইজ আমি দুখীয়া দৰিদ্ৰ পেচেণ্টসকলক আৰ্থিকভাৱে সহায় কৰি আছোঁ। এইবেলি আমি দিলোঁ, কেইদিনমান আগতে আমি দিলোঁ, ডিষ্ট্ৰিবিউট কৰিলোঁ। এতিয়া নেক্সট আৰু 1-2 মাহৰ ভিতৰত প্ৰত্যেকটা MLA সমষ্টি ৱাইজ আমি 10 লাখ টকাকৈ আমি দৰিদ্ৰ দুখীয়া পেচেণ্টসকলক আমি আৰ্থিকভাৱে সহায় কৰিম, যে তেখেতসকলে ট্ৰিটমেণ্ট কৰিব পাৰে। আমি ডায়েগনষ্টিক ভেন আমি প্ৰকিউৰ কৰি আছোঁ। আমি ব্লাড কালেকশ্যন বেংক আমি প্ৰকিউৰ কৰি আছোঁ। আমি আন্তঃগাঁথনিৰ ফালে যে হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ, ষ্টেট ডিছপেঞ্চাৰী কওক, মিনি PHC কওক, PHC কওক, চিভিল হস্পিটেল কওক, আপুনি গৈ চাওক, আউট অফ 100 হ'ব পাৰে, মই এইটো নকওঁ যে 100% ফুলফিল হৈ গৈছে। যিহেতু আমাৰ ইমান টাইম পোৱা নাই, 2টা বছৰ আমি চৰকাৰ চলালোঁ, আৰু আমাৰ 3টা টাৰ্ম আছে, 2-3টা টাৰ্ম আছে। তো আউট অফ 100 80% কিন্তু ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল হৈ গ'ল। আপুনি এতিয়া ক'ব নোৱাৰিব যে 100ৰ ভিতৰত 100ই হেল্থৰ ইনষ্টিটিউট বা হেল্থ ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত বেয়া। আজি আপোনালোকে চালে যে আমি যে লে ফাউণ্ডেশ্যন ষ্ট'ন কৰিলোঁ, 2টা ডক্টৰ কোৱাৰ্টাৰ, ষ্টাফ কোৱাৰ্টাৰ, কাৰ পাৰ্কিং। আগৰ যেতিয়া আছিলে, তেতিয়া হেল্থৰ চব খালি ছাপ্লাই মাৰি শেষ কৰি দিছিল টকা, কনষ্ট্ৰাকশ্যনৰ কামত ব্যৱহাৰেই কৰা নাছিল। কিন্তু আমাৰ চৰকাৰ হোৱাৰ পিছত আমি প্ৰকিউৰমেণ্ট, আমি ছাপ্লাইটো কমাই দিছোঁ, কনষ্ট্ৰাকশ্যন কামত আমি বেছি নজৰ দিছোঁ। সেইকাৰণে আপোনাক মই আকৌ ক'ব পাৰিম, 1 বা 2টা বছৰ পিছত চাব যে এই 2টা বছৰ পিছত আৰু কি পৰিৱৰ্তন আমি দেখা পালোঁ নতুন।
সবচেয়ে ডাঙৰ কথা যে কি আমাৰ অসমত ডক্টৰৰ অভাৱ আছিলে, এতিয়াও আছে। বহুত বন্ধু সাংবাদিক বন্ধুসকল বা ৰাইজে কোৱেশ্যন কৰে যে এই হস্পিটেলত ডক্টৰ নাই। য়েছ, ডক্টৰৰ অভাৱ কেৱল BTCত নহয়, ডক্টৰৰ অভাৱ গোটেই অসমত আছে, সমগ্ৰজুৰি অসমত। এই যে ফাৰ্ষ্ট বেচ আৰম্ভ হ'ল আমাৰ কোকৰাঝাৰ মেডিকেল কলেজ, এই যে ষ্টুডেণ্টবিলাক পঢ়া শুনা কৰি আছে, এই পঢ়া শুনা কৰিব, কোৰ্চ কমপ্লিট কৰিব, ডক্টৰ হৈ ওলাই আহিব, MBBS ডক্টৰ আহিব। আৰু আমাৰ অসমৰ সন্তান, অসমৰ ল'ৰা অসমতেই ডক্টৰী কৰিব। এই যে ইমান 20টাৰ অধিক মেডিকেল কলেজ অসমত ক'বলৈ গ'লে, আৰু এইবিলাক সম্ভৱ হৈছে একমাত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত। এই যে ষ্টুডেণ্টসকলে যে পঢ়া শুনা কৰি আছে, এই যে ফেকাল্টিসকল বাহিৰৰ পৰা আহি যে কোচে ক্লাছ লৈ আছে, এই যে আমাৰ সৰু সৰু ভাইটিসকল ভণ্টিসকল যে ডক্টৰ হৈ ওলাই আহিব, তেতিয়া চাব আফটাৰ 5 ইয়াৰ্ছ আমাৰ ডক্টৰৰ সমস্যা নাথাকে, আমাৰ সেই ডেফিচিয়েঞ্চি নাথাকে। 3 নম্বৰ কথা হ'ল যে আয়ুষ্মান কাৰ্ড, এই যে আয়ুষ্মান কাৰ্ডৰ যিটো ডেফিচিয়েঞ্চি আছিল, ঘৰে ঘৰে আয়ুষ্মান কাৰ্ড নাছিলে, আমি খালি শুনিছিলোঁ। আজিৰ দিনত চাওক 80% আমি ঘৰে ঘৰে আয়ুষ্মান কাৰ্ডৰ ব্যৱস্থা আমি কৰি দিলোঁ। সেই আয়ুষ্মান কাৰ্ডৰ মাধ্যমত আপোনাৰ 5 লাখ টকাৰ সুবিধা ল'ব পাৰিব, চৰকাৰী সুবিধা। এতিয়া GMCত যাওক, কেঞ্চাৰ হস্পিটেলত যাওক, আপোনাৰ সেই সুবিধাবিলাক লাভ কৰে। কিন্তু আয়ুষ্মান কাৰ্ডৰ সুবিধা আগতেই আছিল, কিন্তু আমাৰ এইটো এৱাৰনেছ নাথাকাৰ কাৰণে আমাৰ মানুহবিলাকৰ ঘৰত গৈ পোৱা নাছিল। আজিৰ দিনত 80% মানুহে কিন্তু সেই আয়ুষ্মান কাৰ্ড পাবলৈ সক্ষম হৈছে। তো এইটো চেঞ্জেছ আপুনি চাওক। মই এটা কথা কৈ আপোনাক, সাংবাদিক বন্ধুসকল, আপোনালোকে যেনেকুৱা ভালৰ কাৰণেই আপোনালোকে সাংবাদিকতা কৰি আছে, যেতিয়া চাব য'ত ডক্টৰ নাই, আপোনালোকে সেই ডক্টৰৰ নাম চাম খালি কেৱল নক'ব এনেকুৱা, আপোনালোকে আহি পেলাই যেতিয়া সংবাদ আপোনালোকে বনায় যে এই হেল্থ ইনষ্টিটিউটত ডক্টৰৰ অভাৱ, ডক্টৰ নাই, ফাঁকি মাৰে, কি মাৰে, মই অনুৰোধ কৰিম যোন ডক্টৰ আপোনালোক ফাঁকি মাৰা দেখি আছে তাৰ নাম সহকাৰে নিউজত বজাই দিব লাগে। তেনেহ'লে আমি তথ্য সহকাৰে যদি আপুনি পাই যাওঁ, তেনেহ'লে আমি একশ্যন ল'বলৈ সুবিধা পাওঁ। তেতিয়া মই আহোঁ, তেতিয়াতো চব ডক্টৰ অ'কে, EM আহি আছে, চবেই অ'কে, এই EM উপস্থিত থাকিব পাৰিব। আৰু আমি চৰকাৰ বিচাৰোঁ এভিডেন্স। ইফ উই ডোণ্ট হেভ এনি এভিডেন্স, উই কাণ্ট টেক এনি কাইণ্ড অফ ইনিচিয়েটিভ, ইভেন একশ্যন। সেইকাৰণে আপোনালোকে যেতিয়া নিউজ বা বাতৰি প্ৰকাশিত কৰে, তেতিয়া আপোনালোকৰ চকুত যেতিয়া পৰে যে এই ডক্টৰে ফাঁকি দি আছে, টাইমমতে অহা নাই, আপোনালোকে এদিন দুদিন ব্যয় কৰিব, সেই তথ্যটো মানে পূৰা সংবাদ মাধ্যমত লৈ আহিব, তেতিয়া সেই এভিডেন্স সহকাৰে আমি একশ্যনবিলাক ল'ব পাৰিম। স্যাৰ, আপুনি থকা বাধ্যবাধকতা কেনেকৈ কৰিব আপোনালোকে, যিহেতু বনাইছে, হয়, কি গোচৰ নাথাকে নাথাকে, এইটো আপুনি মুখতে ক'লে। মইতো কৈছোঁ, এতিয়া যদি আপুনি কাৰোবাক যদি ব্লেম দিয়ে, হাই কোৰ্টত উঠে, কোৰ্টে কি বিচাৰিব? এভিডেন্স বিচাৰিব। এভিডেন্স নাথাকিলে আপোনাৰ মুখৰ কথাততো কাম নচলে। এতিয়া আপুনি সংবাদত নিউজ বজাই দিলে, এতিয়া আপুনি তাৰ সঁচাকৈ তাক বেয়া পাই বজাই দিলে, না কাৰোবাক কথাত বজাই দিলে, না সঁচাকৈ বজাইছে, এইটো কি গেৰেণ্টি আছে? যেতিয়া আপুনি চাব যে সঁচাকৈ এই মানুহটো ফাঁকি দি আছে, এই ডক্টৰে ফাঁকি দি আছে, এই নাৰ্ছে ফাঁকি দি আছে, মিছবিহেভ কৰি আছে, আপোনালোকে আহি পেলাই একদম পূৰা উঠাই ল'ব, এভিডেন্স লৈ ল'ব। তেতিয়া লোৱাৰ পিছত আমি যদি চৰকাৰে একশ্যন নলওঁ, তেতিয়া আপোনালোকে ব্লেম দিব পাৰে। স্যাৰ, আপুনি যিখন আজি মেডিকেলত, এইটো মোৰ অনুৰোধ, যদি আপোনাৰ চকুত এনেকুৱা পৰিছে কোনোবা ষ্টাফ বা এমপ্লয়ী মিছবিহেভ, এবচেণ্ট, কিবা কিবি, তেনেহ'লে অনুৰোধ থাকিল আপোনালোকে কেমেৰাত আবদ্ধ কৰক। মই অৰূপ কুমাৰতে কৈছোঁ, একশ্যন ল'ম। স্যাৰ, আজি আপুনি যিখন মেডিকেলত, যোগেন বসুমতাৰী মেডিকেলত জেনেৰেটৰ উপহাৰ দিম বুলি, সেইটো মই নিজে ব্যক্তিগত উপহাৰ দি দিলোঁ। মোক সুধিব কৈছিলোঁ বেলেগ, সেইখন মেডিকেলত এজনৰ মানে ৰেগুলাৰ ষ্টাফ নাই। নহয়, সেইখনত কি কৈছে আপুনি? এজনৰ ৰেগুলাৰ ষ্টাফ নাই। য়েছ, মই আপোনাক গোটেইখিনি বাহিৰৰ পৰা মই এনচাৰটো আপোনাক দি আছোঁ। মই BTCৰ নেতৃত্ব দি আছোঁ, মই BTCৰ EM হয়। আৰু সেই হেল্থ ইনষ্টিটিউট যিটো যোগেন মেমৰি হৈছে, ইট হেজ বিন ৰানিং বাই NHM, নেশ্যনেল হেল্থ মিছন। গম পাইছেনে? ইয়াৰ NHM হেজ নট বিন ট্ৰান্সফাৰ্ড টু দ্য BTC গভৰ্ণমেণ্ট। আমি 40টা ডিপাৰ্টমেণ্ট আমি চোৱা মেলা কৰি আছোঁ। এই 40টা ডিপাৰ্টমেণ্টে NHMটো আমাক ট্ৰান্সফাৰ কৰা নাই, আৰু এই NHM একদম চেণ্ট্ৰেল আৰু অসম চৰকাৰে এইটো চোৱা মেলা কৰে। সেইকাৰণে কোনোবা ডক্টৰৰ একশ্যন লোৱা, কোনোবা ছাছপেণ্ড কৰা, কিবা হেৰি কৰা, এইবিলাক NHMত মানে থ্ৰুদি হয়। আমাৰ BTCৰ ট্ৰান্সফাৰ হেল্থ ফেমিলি ৱেলফেয়াৰ ট্ৰান্সফাৰ ছাবজেক্ট হিচাপে ষ্টেট ডিছপেঞ্চাৰী, মিনি PHC, ছাব চেণ্টাৰত যদি কোনোবা ফাঁকি দিছে বা যদি ভাল আন্তৰ্গাঁথি নহয়, তেনেহ'লে মোক অৱগত কৰক, মই নিশ্চয় একশ্যন। মোৰ প্ৰশ্নটো হৈছে, তাত এজনৰ ৰেগুলাৰ ষ্টাফ নাই, চব বাহিৰৰ পৰা ষ্টাফ। এই সন্দৰ্ভত আপুনি কি ক'ব ছাৰ? পোনপটীয়া প্ৰশ্ন ছাৰ। নহয়, মই ডক্টৰৰ লগত কথা পাতিছোঁ, ষ্টাফ আছে, নহ'লে ৰেগুলাৰ এজনো নাই ছাৰ। ৰেগুলাৰ যদি নাই, তেনেহ'লে ছাৰ এই মুহূৰ্তত আমি গম পাম এজনৰ ৰেগুলাৰ ষ্টাফ নাই। এই বিষয়ত আপুনি কি ক'ব ছাৰ? পোনপটীয়া প্ৰশ্ন ছাৰ। যিহেতু এইটো প্ৰাইভেট, ওৱান কাইণ্ড অফ প্ৰাইভেট, দিছ ইজ নট ফুল ফ্লেজেড গভৰ্ণমেণ্ট হেল্থ ইনষ্টিটিউট। এইটো এটাচমেণ্ট ডক্টৰ আমি দিছোঁ, কিন্তু এইটো যোগেন মেমৰিয়েল, এইটো ফুল ফ্লেজেড গভৰ্ণমেণ্ট হেল্থ ইনষ্টিটিউট নহয়। সেইকাৰণে আমি সেই একশ্যনটো ল'ব নোৱাৰোঁ, বুজিছেনে? কোনোবা মাটি দান কৰিছে, আৰু এইটো মই ক্ৰেডিট দিম বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক, তাৰ নেতৃত্বতে এই হস্পিটেলটো গঢ়ি উঠিছে। তো
তো ঠিক আছে মই চাম কি মানে কোন ইৰেগুলেটৰি কি আছে, কিন্তু মই আপোনাক এইটো অৱগত কৰিছোঁ দিছ ইজ নট গভৰ্ণমেণ্ট অথৰাইজড হেল্থ ইনষ্টিটিউট। কিন্তু বহুত লোকে পইচা ভৰিব লগা বুলি অভিযোগ উত্থাপন কৰিছে, হাৰাশাস্তিৰো সন্মুখীন হৈছে। মইতো শুনক, মইতো সামান্য EMহে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰত্যেকটা ৰিভিউ মিটিঙত কৈ আছে, সাংবাদিক বন্ধুসকলৰ ওচৰত কৈ আছে, ডাঙৰ গেজেট অফিচৰ ওচৰত কৈ আছে, IAS বিষয়াসকলৰ লগত কথা পাতি আছে। যিকোনো ডিপাৰ্টমেণ্টৰ কিবা যদি অভিযোগ থাকে টোল ফ্ৰী নাম্বাৰ দিয়া হৈছে, আপোনালোকে এই টোল ফ্ৰী দিয়ক। আজি এই CM ভিজিলেন্সৰ আণ্ডাৰত কিমান ষ্টাফ আজিলৈকে ছাছপেণ্ড হ'ল, নিলম্বিত হ'ল, আপোনালোকে দেখা পাইছে। ক'তবা মণ্ডল, ক'তবা সেই PWD, ক'তবা ব্লকৰ। আপোনালোকে অলপ ইণ্টাৰনেলভাৱে আপোনালোকে যোগাযোগ কৰক। এনেকুৱা সুধি থাকিলে কাম নহ'ব, প্ৰেক্টিকেল হওক। আমি 100% কনফিডেণ্ট যে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই অসম বেলেগ মানে 5টা ৰাজ্যৰ ভিতৰত এটা ৰাজ্য বনাব বিচাৰিছে, আৰু ৰাজ্য বনাবলৈ কাম কৰিব লাগিব, চকুত পৰিব লাগিব। সেইকাৰণে কাম কৰি আছে দিন ৰাতি নিশাতে। সেইকাৰণে আপুনি সেই টোল ফ্ৰী নাম্বাৰত একবাৰ যোগাযোগ কৰক, আমাৰ ওপৰ মহলত যোগাযোগ কৰক, চৰকাৰী বিষয়াৰ লগত কথা পাতক। কাৰণ আমি কিছুমান গেজেটেড অফিচাৰ আমি BTCয়ে নিযুক্তি নিদিওঁ, আমি কেৱল 3rd গ্ৰেড আৰু 4th গ্ৰেড দিব পাৰোঁ। কিন্তু গেজেটেড যিবিলাক আছে, A কেটাগৰী, B কেটাগৰী, এইবিলাক অসম চৰকাৰে চোৱা মেলা কৰে। কিন্তু বিং এ ৰিপ্ৰেজেণ্টেটিভ অন বিহাফ অফ BTC গভৰ্ণমেণ্ট উই কেন ৰিকমেণ্ড, ইভেন উই কেন মেক প্ৰপ'জাল। সেইকাৰণে আপুনি সেই টোল ফ্ৰী নামত একবাৰ যোগাযোগ কৰক। মই ভাবোঁ যে 100% একশ্যন লোৱা হ'ব। কাৰণ আমি ছ'চিয়েল মিডিয়া হওক, নিউজ হওক, প্ৰিণ্ট মিডিয়া হওক, ইলেক্ট্ৰনিক মিডিয়া হওক, আমি দেখা পাই আছোঁ এদিন না এদিন কোনোবা না কিমান নিলম্বিত হৈ আছে অসমত। তো আপোনাৰ যদি অভিযোগ আছে কোনোবা আয়ুষ্মান কাৰ্ডৰ ক্ষেত্ৰত কোনোবা যদি কিবা দুৰ্নীতি বা কিবা টকা পইচাৰ কিবা হেৰি কৰিছে, একবাৰ তথ্য দিয়ক। মই একদম কৈছোঁ আপোনাৰ উপস্থিতি মই সেই ছাছপেণ্ড কৰি থৈ যাম। খালি একবাৰ এভিডেঞ্চ দিয়ক, জাষ্ট নিড এভিডেঞ্চ দিয়ক। সঁচা ক'লোঁ আপোনাক সাংবাদিক বন্ধুসকলে, এভিডেঞ্চ দিয়ক, প্ৰমাণ দিয়ক, একশ্যন হ'বই। থেংক ইউ। गोजोनथाव खौरां, आइ आफा BM इन्स्टिट्यूट अफ पेरामेडिक्सआ सोलोंसाफोरनि थाखाय लानानै फैदों देहा सोलोंथायनि मोनसे मोजां खाबु। 2023-2024 सोलोंथाय बोसोरनि थाखाय आइ आफा BM इन्स्टिट्यूट अफ पेरामेडिक्सआव सोलोंसाफोरनि मुं थिसननाया सोलिगासिनो। क'क्राझार सोहोरनि JD रोड गोजोनपुरी गांजेमा बाजारनि उल्था फारसे साखाथियाव थानाय आइ आफा BM इन्स्टिट्यूट अफ पेरामेडिक्स सोलोंथाय फसंथानाव सोलोंथाय लानायनि गेजेरजों सोलोंसाफोरा साख्रि मोननायनि खाबुखौ खालामनानै लानो हागोन। भारत सेवक समाजजों गनायथि जानाय बे फसंथानाव 2 बोसोर समनि थाखाय मेडिकल लेबोरेटरी टेक्नोलॉजी BSS डिप्लोमा, एसिस्टेंट नर्सिंग, फर्स्ट एड पेशेंट केयर, डायलिसिस टेक्निशियन, OT टेक्निशियन, फिजियोथेरापी डिप्लोमाजों लोगोसे 1 बोसोर समनि थाखाय ICU टेक्निशियन, रेडियोलॉजी टेक्निशियन डिप्लोमाखौ लानो हागोन। बेफोर डिप्लोमाखौ आबुङै सोलोंथाय लानायनि गेजेरजों सोलोंसाफोरा गोरलै राहाजों साख्रि लानायनि खाबु मोनगोन। गोसो गुदुं सोलोंसाफोरा रोखायै मिथिनो थाखाय 9821663110 6002559220 मबाइल नाम्बाराव फोनांजाब खालामनो हागोन। नङाब्ला क'क्राझार सोहोरनि इउनिभार्सेल डेन्टेल एन्ड हेल्थ केयार सेन्टाराव फैनानै थोंजोङै खौरां लाफैनो हागोन।